আমি নিৰ্বাচনৰ সময়ত এই অঞ্চলৰ ৰাইজক আমি বহুত প্ৰতিশ্ৰুতি দিছিলোঁ যে এই ঔগুৰি আৰু আমগুৰিৰ মাজত যিটো সেই আই নদী ইয়াৰ ওপৰত দলং বনাই দিম বুলি আমি কথা দিছিলোঁ ৰাইজৰ ওচৰত বাৰে বাৰে কথা দি আহিছোঁ। সেই হিচাপত আমি আজি আসাম মালাৰ যিটো 25-26 আসাম মালা আণ্ডাৰৰ যিটো পইচা সেইটো দি আমি ইয়াত ঔগুৰি আৰু আমগুৰিৰ মাজত দলং আমি উদ্বোধন কৰিছোঁ। তো ইয়াৰ পিছত আমি আকৌ নিৰ্বাচনৰ সময়ত আৰু প্ৰতিশ্ৰুতি দিছিলোঁ নাঙলভাঙাত এখন দলং লাগে। তো সিও আমি অতি সোনকালে বা 1 মাহমান লেট হ'ব পাৰে বা 2 মাহমান লেট হ'ব পাৰে, মুঠতে আমি উদ্বোধন কৰিম। পইচা অলৰেডি আছে, আমাৰ কনচেপ্ট পেপাৰ DPR বনাই আছে। অতি সোনকালে আৰু এই নাঙলভাঙা নদীৰ ওপৰতো আমি এখন ডাঙৰ ব্ৰিজ বনাম। আৰু ইয়াৰ পিছত অহা বছৰত আমি এইফালে আমগুৰি কোঁকৰাঝৰা ইয়াত মাখৰা নদীৰ ওপৰতো আমি নতুন ব্ৰিজ বনাম। তো আমাৰ এনেকুৱা ইলেকশ্যন সময়ত বহুত কথা দিয়া আছে ৰাইজৰ মাজত, ৰাস্তাৰ কথা, দলঙৰ কথা বা ক'ৰবা এনেকুৱা গৰীব দুখীয়াসকলক পইচা দিয়াৰ কথা বা সেল্ফ হেল্প গ্ৰুপক পইচা দিয়াৰ কথা বা আনএমপ্লয়ড ইয়থসকলক যিমান পাৰে সহায় কৰা, সেইখিনি প্ৰতিশ্ৰুতি আমি ইলেকশ্যন সময়ত দি আহিছোঁ। সেইটো আমি এতিয়া কৰি আছোঁ। আৰু আমাৰ মাটিৰ পাট্টা দিয়া সেইটো আমাৰ কামটো কৰি আছে, কিন্তু দিব পৰা হোৱা নাই। মুঠতে আমি জানুৱাৰীৰ ভিতৰত আমি দিব মাটিৰ পাট্টাটো, ফেব্ৰুৱাৰীটো দিব, জানুৱাৰীটো দিব। এইটোতো একবাৰতে চেছ কৰিব নোৱাৰে, মুঠতে 6 মাহ 7 মাহ লাগিব। ইলেকশ্যনৰ পিছত হ'লেও আমি আৰু কিছুমানক মাটিৰ পাট্টাটো আমি দিম। মুঠতে এইটো বিধানসভা নিৰ্বাচনৰ আগত কিমান % প্ৰতিশ্ৰুতি আপোনালোকে সম্পূৰ্ণ কৰিব? বিধানসভাটো বেছি দিন নাই, 4 মাহে, এপ্ৰিলত হ'ব। এই 4 মাহত 5 মাহত আমাৰ প্ৰতিশ্ৰুতিবিলাক সম্পূৰ্ণ কৰাটো সম্ভৱ নহয়, কিন্তু আমাৰ কামবিলাক আৰম্ভণি হ'ব। যিমান প্ৰতিশ্ৰুতি দিছে সেইটো আৰম্ভণি হ'ব, কিন্তু কামটো শেষ নহ'ব। এইটোতো 1 বছৰ 2 বছৰ লাগিব। কিন্তু আপুনি চাওক, গৰীবসকলক পইচা দিয়া সেইটো আৰম্ভ হ'ব, সেল্ফ হেল্প গ্ৰুপক পইচা দিয়া সেইটো আৰম্ভ হ'ব, বা ইয়থসকলক গ্ৰেণ্ড চিনাইট দিয়া সেইটো আৰম্ভ হ'ব। দলং ৰাস্তা সেইবিলাক বনাই আছোঁ আমি, আৰু মেলা আছে। আপুনি যিটো চিন্তা কৰিছে ইয়াতকৈ ডাবল আমি কাম কৰি দিম। প্ৰমোদ বড়ো তথা UPPL এটা ইছ্যু বনাই লৈছে যে হাগ্ৰামা মহিলাৰে বিজেপিৰ লগত নাছিল, কিন্তু ৰাইজক গাদ্দাৰি কৰি আকৌ বিজেপিক সমৰ্থন জনাইছে। কি মই কৰিছে না প্ৰমোদে কৰিছে? বিজেপিক ছাপোৰ্ট কৰা নকৰা এইবিলাক কথা বাদে, আমি হ'ল NDA, এইটো বিজেপি বুলি নহয়। NDAত কিমান টীম আছে, আমি একেলগেহে। কোনোবা দলক ছাপোৰ্ট কৰা নকৰাৰ কথা অহা নাই। NDA হিচাপে আমি কাম কৰিম, বাছ। প্ৰমোদতো এতিয়া ৰাস্তা নাই, ক'ব এইবিলাকে ক'ব এই এছেম্বলিত যা। আৰু বিধানসভা নিৰ্বাচনত চিট শ্বেয়াৰিং কেনেকুৱা হ'ব আপোনালোকৰ? চিট শ্বেয়াৰিং সেইটোৱে কয়, NDA হিচাপে আমি কাম কৰি যাম। BPF হিচাপে কিমান চিট পাব, AGP হিচাপে কিমান চিট পাব, BJP হিচাপে কিমান চিট ল'ব, আৰু মেলা দল আছে। আমাৰ মাজত আলোচনা কৰি পেলাই য'ত যেনেকৈ খেলিব পাৰে ইয়াত আমি খেলিম। আৰু চৰকাৰ NDA কৰিব। অসমত NDA কৰিব? NDA নকৰে কোন কৰিব? জাষ্ট মানে এই নাঙলভাঙা নদীত আমগুৰি ঔগুৰিৰ মাজত ডাইৰেক্ট বেণ্টল আমি এটা আৰু ডাঙৰ 61.70 crore আমি কিবা দলং পালোঁ ৰাইজৰ কাৰণে। যেনেকুৱা আমি ইলেকশ্যনত এই নিচিমা অঞ্চলত হাগ্ৰামা ছাৰ আৰু মই সমষ্টিৰ হৈ পেলাই কথা দিছিলোঁ, ঠিক তেনেকুৱাই এই 2 মাহৰ ভিতৰতে ষ্টেপ বাই ষ্টেপ বহুত কাম, ডাঙৰ কাম আমাৰ অগ্ৰগতি হৈছে। আৰু আমাৰ BPFৰ সপোন আৰু হাগ্ৰামা ছাৰৰ সপোন এইটোৱেই আছে, ৰাইজৰ কাৰণে আমি কাম কৰিম। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ যিমান আছে এই ৰাইজৰ কাৰণে আমি কাম কৰিম, এইটো আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু 5টা গেৰেণ্টি, এই 5টা গেৰেণ্টিটো আমি কাম কৰিব পাৰিম। MLA ইলেকশ্যনত ইমান কাম কৰিব নোৱাৰিলেও 5 বছৰ যিহেতু আমি আছোঁ, আমি বহুত কাম কৰিব পাৰিম। অহা বছৰত আমাৰ আমগুৰিটো কৈছে, আৰু এই বছৰতে কেতিয়া হয় নাঙলভাঙা
আজি আৰু আমাৰ হাগ্ৰামা ছাৰে আমাৰ CST এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ ডাঙৰীয়াক কৈ গ'ল যে এইটো DPRৰ এষ্টিমেটৰ প্ৰিপাৰেশ্যনৰ কাৰণে অলৰেডি কৈ গ'ল। তো এইটো হ'ব, নাগলভাঙাও হ'ব, আমগুৰি হ'ব, এইটো বেংটলো হ'ব, চব হ'ব। তো এইবিলাকেই আমাৰ মেজৰ ইছ্যু আছিলে। গৰাখহনীয়া এটা আছে, ব্ৰিজটোতো হৈয়ে যাব, গৰাখহনীয়া আমি ঠিক কৰিব লাগে, ইৰিগেশ্যনবিলাক আমি ঠিক ঠাক কৰি দিব পাৰে, তেতিয়া ৰাইজে অট'মেটিক নিজে নিজে আমাৰ অঞ্চলক যিটো কৃষিজীৱী আৰু বহুত কৰ্মী, আমাৰ এই অঞ্চলৰ মানুহবিলাকে বহুত কৰ্মী, বহুত বছৰ আমি পিছ পৰি আছিল, কিন্তু আমি BTC হোৱাৰ পিছত আৰু হাগ্ৰামা ছাৰৰ যি নেতৃত্ব আৰু তেখেতৰ যি সপোন, যে BTC অঞ্চল আৰু এই নিচিমা অঞ্চলকো তেখেতে এক নম্বৰতে প্ৰায়ৰিটি লৈ পেলাই সামৰি লৈ পেলাই কাম কৰিছে। আমি সেইটো কাৰণে মই ইয়াৰে নিৰ্বাচিত এজন MCLA হৈ পেলাই ছাৰক আজি বহুত হাজাৰ হাজাৰ মই ধন্যবাদ ৰাইজৰ হৈ পেলাই দিছোঁ।